অসমৰ মুগা শিল্পক সোণালী কৰাৰ এক লক্ষ্যৰে ডিমৌৰ কছাৰী পথাৰৰ P2 মুগা পামৰ এইসকল মুগাপালক এতিয়া সৃষ্টি কৰিছে এক অৰ্থনৈতিক বিপ্লৱ, যাৰ যোগেদি অসমৰ ৰেচম উদ্যোগটোক চহকী কৰাৰ লগতে স্বাৱলম্বনৰ পথ বিচাৰি পাইছে অসমৰ বহুকেইজন শিক্ষিত নিবনুৱা যুৱকে। ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিলৈ সুখবৰ। মুগা উৎপাদনৰ যোগেদি আৰম্ভ হৈছে এক অৰ্থনৈতিক বিপ্লৱ। শিৱসাগৰ জিলাৰ ডিমৌৰ কছাৰী পথাৰৰ এইখন আদৰ্শ মুগা পামে এতিয়া সৃষ্টি কৰিছে এক অৰ্থনৈতিক বিপ্লৱ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহু শিক্ষিত নিবনুৱা যুৱকে এতিয়া মুগা পালনৰ জৰিয়তে বিচাৰি পাইছে স্বাৱলম্বনৰ পথ। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট চাহিদা থকা অসমৰ মুগা শিল্পক জীয়াই ৰখাৰ এক মহৎ প্ৰয়াস হাতত লৈছে এইকেইজন অসমীয়া যুৱকে। ৰাজ্যৰ বিভিন্ন জিলাত থকা মুগা পামৰ সমানে 40 বিঘা মাটিৰ এই বিশাল চুমনিডৰাতে থকা 6500 জোপা চুম গছত উৎপাদন কৰা হৈছে অসমৰ ৰেচম উদ্যোগৰ এক উল্লেখনীয় উপাদান মুগা পলু। বছৰি কমেও 9 লাখ মুগা উৎপাদনৰ ক্ষমতা থকা ডিমৌৰ এখন আদৰ্শ পামে অসমৰ বস্ত্ৰশিল্পৰ চাহিদা যথেষ্ট বৃদ্ধি কৰি আহিছে। এই ফাৰ্মখনত অন্যান্য ফাৰ্মৰ তুলনাত যথেষ্ট সুবিধা আছে, বিশেষকৈ জালি ঘৰ দুটা আছে, তেওঁলোকে তাত মানুহ থকাৰ উপৰিও জালিসমূহ থাকিব পাৰে। এতিয়ালৈকে এই ফাগুনীয়া কৰ্চটোতে আমি প্ৰায় 4.5 লাখৰ অধিক 5 লাখৰ ওচৰা-ওচৰি উৎপাদন হৈছে এইবাৰ। ইয়াৰে আমি এতিয়া এইটো চিট ক্ৰপ কয়, সঁচলৈ যায় মেক্সিমাম আমাৰ বিভিন্ন ঠাই, অসমৰ বিভিন্ন ঠাই ধৰক আপোনাৰ গুৱাহাটীলৈ গৈছে, লখিমপুৰলৈ গৈছে, পাটচাকুলৈ গৈছে, নাহৰকটীয়া চাচনিলৈ গৈছে, যোৰহাটলৈ গৈছে, এনেকৈ বিভিন্ন ঠাইলৈ সঁচ গৈছে। আৰু চৰকাৰী এই মুগা পামখনত মুগা পালকসকলে আবেদন কৰি ইয়াত উৎপাদন কৰিব পাৰে লক্ষ লক্ষ মুগা। লগতে মুগা পালন কৰি কেনেদৰে স্বাৱলম্বী হ'ব পাৰি সেই বিষয়ে জনালে এইসকল যুৱকে। বিশেষকৈ অৰ্থনৈতিক গঠন হ'ব যদি এইটো ৰক্ষা কৰিব পাৰি। বিশেষকৈ আমাৰ অসমৰ এটা গৌৰৱ সম্পদ। চাওক, আজি আমাৰ বিহুটো আহিলে প্ৰথম মুগা বস্তুটোৱে গাত মুগা কাপোৰযোৰে প্ৰথম লাগে। আজি আপুনি কইনা এজনী বিয়া দিবলৈ হ'লেও প্ৰথম মুগা বস্তুটোৱে লাগিব। আপুনি প্ৰতিটো ক্ষেত্ৰত মুগা বস্তুটোৱে আজি ৰজা দিনৰ পৰা চাবলৈ গ'লে তেখেতলোকে মুগা কাপোৰে ব্যৱহাৰ কৰে। আৰু মুগা কাপোৰটো এনেকুৱা এটা হৈছে, এইটো এটা ইণ্টাৰনেশ্যনেল মাৰ্কেট পোৱা বস্তু। আৰু আজি মুগা কাপোৰ আপুনি যদি সদ্যহতে বেছিভাগ ব্যৱহাৰ কৰে, প্ৰথম কথা আপোনাৰ গাৰ ছালৰ বেমাৰটো নাইকিয়া হয়। আগৰ দিনৰ বুঢ়া বুঢ়ীসকলে মুগা কাপোৰ খুব ব্যৱহাৰ কৰিছিল, তেখেতলোকৰ সেইকাৰণে ছালৰ বেমাৰটো বহুত কম আছিল, যিটো নেকি আজি চাইণ্টিফিক হিচাপেও সেইটো পৰীক্ষা কৰি সেইটো প্ৰমাণ পাইছে। কাৰণ এই বস্তুটো ক্ৰমান্বয়ে হেৰা যাব ধৰিছে। আৰু এইটো এটা এনেকুৱা এটা বৃত্তি, ইয়াত যোনে সম্পূৰ্ণ মনৰ কি ভাবে যদি ইয়াক কৰিব পাৰে, বহুত কম সময়ত বহুত স্বাৱলম্বী হ'ব পাৰে বুলি মই ভাবোঁ। পৰিয়ালক বহুত ধুনীয়াকৈ পোহপাল দিব পাৰে। কাৰণ মই এইটো বিভাগত 2011 চনৰ পৰাই ব্যস্ততা, কাৰণ মই হাই ছেকেণ্ডেৰী পাছ কৰি মুগাৰ খেতিত মই লাগিছিলোঁ। আৰু মোৰ এজন লগৰ আছে বিশেষ মৃণাল গগৈ, তেওঁ মোক বহুত সহযোগিতা আগবঢ়ায়। এবাৰ 600-700 মান খৰিকাত আমি 60,000 মান মুগা পকাইছোঁ। 60,000 মুগাৰো আমাৰ প্ৰায় গোটেইখিনি মুগাই প্ৰথমৰ পৰা শেষলৈকে সঁচত গৈছে। আৰু 4,000 টকা কম পৰিমাণে আমি এইবাৰ দুমাহত 1,70,000-80,000 টকা আমি ইনকম কৰোঁ। কাৰণ নিজৰ ATM হিচাপে মাক দেউতাকক ব্যৱহাৰ নকৰি নিজৰ পইচাই উলিয়াই নিজে ব্যৱহাৰ কৰাটোহে মই বিচাৰোঁ। হয়, এইটো মুগা পোহা খুব ভালেই অনুভৱ হৈছে। এতিয়া ভাল অনুভৱ এটা পাইছোঁ। মুগা পুহিও যথেষ্ট লাভৱান হৈছে মানুহ। আমি এইবাৰ এই কোকটো পুহি আমি নিজে যথেষ্ট লাভৱান হৈছোঁ বুলি ভাবিছোঁ। আমি হিচাপ নিকাচবিলাক কৰি চাইছোঁ। হয়, এই ৰেচম বিভাগৰ এই আপোনাৰ যিটো মুগা খেতিটো যথেষ্ট লাভান্বিত কৰিছে আমাৰ নিবনুৱা যুৱকসকলক। মুগা উৎপাদনৰ বাবে এনেধৰণৰ ভিন ভিন সা সঁজুলি এইখন আদৰ্শ পামত মজুত কৰি ৰখা হৈছে। আনহাতে মুগা পালনৰ যোগেদি আৰ্থিকভাৱে টনকিয়াল হ'লেও মুগা পলুসমূহ সুৰক্ষিত কৰি ৰখাত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এইসকল পালক। ক'বলৈ গ'লে এই মুগা পালনটো যিহেতুকে ঘৰৰ বাহিৰত কৰা হয়, ইয়াৰ কীট পতংগ আছে, মহ মাখিৰ পৰা আদি কৰি এইবিলাকেও আমনি কৰে, চৰাই চিৰিকটি আছে, নিশা বাদুলিয়ে আহে, এনেকুৱা ধৰণৰ সমস্যা আছে। তাৰোপৰি ৰ'দ বৰষুণ বতৰৰ ওপৰতো সম্পূৰ্ণ নিৰ্ভৰশীল। মন্ত্ৰী ডাঙৰীয়ালৈ এটা অনুৰোধ থাকিল আমাৰ
অকল আমাৰ কছাৰী পথাৰ ফাৰ্মেই নহয়, যথেষ্ট সুবিধা আছে। কছাৰী পথাৰ ফাৰ্মত যথেষ্ট সুবিধা আছে যদিও ইয়াত আৰু যথেষ্ট আমাৰ প্ৰয়োজন আছে। সেই প্ৰয়োজনখিনি ইয়াত পূৰণ হওক। আৰু অকল কছাৰী পথাৰ ফাৰ্মেই নহয়, অসমৰ প্ৰত্যেকখন ফাৰ্মত যিমান ফাৰ্ম আছে চৰকাৰী ফাৰ্ম প্ৰত্যেকতে এই সুবিধাবিলাক যাতে মন্ত্ৰী ডাঙৰীয়াই সুবিধা কৰি দিব পাৰে, তাৰ প্ৰয়োজনবিলাক পূৰণ কৰি দিব পাৰে, তাৰে অনুৰোধ। চৰকাৰৰ পৰা তেওঁলোকে জানে যে মুগা পালকসকলক কি কেইটা বস্তুকেইটা দৰকাৰী দিব লাগে তেওঁলোকেও জানে, কিন্তু আমাক এতিয়ালৈকে একো দিয়া নাই, বৰ্তমান পোৱা নাই। মুঠতে খেতিটো কৰিব লাগে, খেতিটো কৰি আছোঁ। এনেদৰে দিনে নিশাই যথেষ্ট কষ্টৰ বিনিময়ত উন্নতমানৰ মুগাৰ সঁচ উৎপাদন কৰিবলৈ সক্ষম হোৱা এইসকল যুৱকে এনেবোৰ সমস্যাৰ মাজতো বছৰি ৭০ৰ পৰা ৮০জন কৰ্মোদ্যমী যুৱকে এই মুগা পামখনৰ জৰিয়তে বহুখিনি লাভান্বিত হৈছে। আশা কৰা হৈছে এইসকল অসমীয়া যুৱকৰ প্ৰচেষ্টাত ডিমৌৰ কছাৰী পথাৰৰ এইখন P2 মুগা পাম ৰাজ্যৰ ভিতৰতে অন্যতম ৰূপে বিবেচিত হ'ব। বিভিন্ন সমস্যাৰে জৰ্জৰিত এইকেইজন মুগাপালকে তেওঁলোকে সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে চৰকাৰক জনাইছে আবেদন। যদিহে চৰকাৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰে তেন্তে অধিক মুগা উৎপাদনেৰে ৰাজ্যৰ ৰেচম শিল্পটোৱে বহুখিনি অগ্ৰগতি লাভ কৰাৰ প্ৰচুৰ সম্ভাৱনীয়তা দেখা পোৱা গৈছে। ডিমৌৰ পৰা গৌতম হীৰাৰ সহযোগত দীপাংকৰ কলিতাৰ ৰিপৰ্ট, লাইভ 7 চিষ্টাৰ্ছ।